গাইজ আজি ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰি দিলোঁ। এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ। তাকে ভাবিলোঁ দেখাওঁ আজি আপোনালোককো। হাতত আজি মোৰ লাষ্ট ডে আৰু আজি এয়া মোৰ লগত যাব। কি বুলি মাতিব লাগিব এতিয়া আপোনাক? মমৈ উৰফে যুগান্ত দেউৰী মোৰ লগত যাব। আজি হায়াৰ কৰি লৈছোঁ। আজি ড্ৰাইভাৰ আজি ড্ৰাইভাৰ হায়াৰ কৰি লৈছোঁ। তুমি পিছত যাবা। কিবা এটা খুৱাব লাগিব দেই, মই ড্ৰাইভাৰ নহয় জানো। হ'ব, খুৱাম বাৰু। এটা দুটা তিনিটা চাৰিটা বেগ, স্কুটি এখন, মানুহ দুটা। বাপৰে কেনেকৈ যাম বাৰু? ইমানগাল বস্তু। চম্পা ফুল ধুনীয়া লাগে ন? চম্পা ফুল বুলি কয় ন সেইটো? এতিয়া গৈ আছোঁ। অলপ অলপ দেখাবলৈ চেষ্টা কৰিম আৰু যোৰহাট টাউনখন। এফালে এতিয়া পাম যোৰহাট মেডিকেল কলেজ। দেখাম ৰ'ব। এয়া হৈছে যোৰহাট মেডিকেল কলেজ। বাহিৰৰ পৰা অলপ দেখাই দিছোঁ। আৰু এইফালে যায় JB কলেজ, জগন্নাথ বৰুৱা কলেজ। সেইফালে বৰুৱা চাৰিআলিও আছে। সেইফালে আমি এতিয়া কেবিৰদি গৈ আছোঁ। এতিয়া আমি সেইফালে গৈ ওলামগৈ এটি ৰোড। আৰু এয়া যোৰহাট বিগ বজাৰ। আৰু এইটো গলিতে সোমাই প্লেনেটেৰিয়াম তাৰকাগৃহ। এতিয়াতো বন্ধ আছে, দেখুওৱা নহ'ল। পিছত আহিলে দেখাব চেষ্টা কৰিম প্লেনেটেৰিয়ামখন। আৰু এতিয়া এফালে গৈছোঁ আমি আমাৰ এটি ৰোড। এয়া যোৰহাট সদৰ থানা। আৰু এয়া ভোগদৈ নদী। নদীখন এফালে ভোগদৈ নদীৰ ওপৰত আছে দলংখন। যে ক'ব নোৱাৰিম মই নদীখন ক'ৰ পৰা আহিছে, কিন্তু এইখন যে মৰিয়নি পাৰ হৈ যোৰহাট হৈ ব্ৰহ্মপুত্ৰত ওলাই সেইটোহে জানো। বাকীখিনি ক'ৰ পৰা আহিছে সেই গম নাপাওঁ। আপোনালোকে যদি জানে জনাবচোন। এতিয়া আমি পাইছোঁহি কেন্দ্ৰগুৰি।
এতিয়া আমাৰ মাজুলীৰ ফালে যোৱা গলিটোত সোমাই আহিলোঁ। এখন ৰাস্তা কি বুলি কওঁ মই নাজানো। এফালে গৈ আমি ওলামগৈ বাইপাছ পাৰ হৈ নিমাতী ঘাটলৈ যোৱা ৰাস্তা। আৰু এয়া ৰাস্তাৰ কিনাৰে কিনাৰে আছে পদুম ফুল। এতিয়া পদুম ফুল ফুলি আছে বাৰু। এটা ছিজন হয় পদুম ফুল ফুলাৰ। এয়া ৰাস্তাৰ কিনাৰে কিনাৰে বহুত ধুনীয়াকৈ ফুলি আছে। ইমানটো ফুল নাই, এটা দুটামানহে ফুলিছে। বহুত এনেকুৱা আগলৈকে বহুত আছে পদুম ফুল। এয়া এতিয়া আমি পাইছোঁহি ঘাটৰ ওচৰ। এটা ঘাট, এখন ব্ৰহ্মপুত্ৰ নদীখন। এতিয়া ব্ৰহ্মপুত্ৰ পাৰ কিনাৰে কিনাৰে গৈ আছোঁ। এয়া অফলাখন নচলে হেনো গাড়ী ফেৰী, সেইটো কাৰণে আমি এতিয়া কমলাবাৰী ঘাটেদি যাম, মানে নিমাতী ঘাট। এয়া হৈছে অফলামুখ। অফলামুখত ফেৰী নাই চলা, অকল কমলাবাৰীতে চলিছে এখন। আৰু এয়া ইমান ধুনীয়া ঠাণ্ডা বতাহ বলি আছে, ভাল লাগি যায়। কিমান যে ভাল লাগিছে অনুভৱহে কৰিব পৰা যায়, ফিল কৰিব পৰা যায়। জাহাজখন এতিয়াতো বন্ধ হৈ আছে, এতিয়া নচলে, সৰু সৰু ফেৰীহে চলিব। এতিয়া আমি এয়া পাইছোঁহি নিমাতী ঘাট। এইফালে বাইক ৰখি আছে উঠাবলৈ নাৱত। এয়া মই নামি আহিলোঁ। এয়া ওপৰত টিনৰ ওপৰত থ'ব বাইকখিনি। এইফালে নামিছে, এইফালে উঠাই দিয়ে, আৰু এইফালে মানুহ বহা জেগা আছে চিট। এইফালে মই নামি গৈছোঁ। আমি ওলাই আহিলোঁ, মানে মেচিন ষ্টাৰ্ট দিলে এতিয়া গৈ আছোঁ। এয়া অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি ইটো পাৰে, যোনটো পাৰৰ পৰা আমি আহি আছোঁ।
আৰু এইফালে মানুহখিনি বহি আছে নিজৰ নিজৰ চিটত। এনেকৈ ভিতৰত এনেকৈ বহি যাব পৰা ব্যৱস্থা আছে। এয়া 45 মিনিটৰ পাছত 45 মিনিট লাগিলে পাৰ হ'বলৈ। এয়া ৰখি আছোঁ আৰু আমি গৈ আছোঁ। এয়া এতিয়া গৈ লওঁ আমি। চাই থাকক ভিডিঅ'টো, আকৌ ঘৰত গৈ লগ পাই আছোঁ। ফাইনেলি এতিয়া ঘৰ আহি পালোহি। এতিয়া বাজিছে 3টা। মানে ঘাটত ইমান ৰখি থাকিবলগীয়া হ'ল। আমি 10:30 মানৰ পৰা ৰখি 12:10 মানত ফেৰী এৰিছে। পাওঁতে মানে 1মান বাজিলে, ঘৰ পাওঁতে 3টা বাজি গ'ল। তাকে এতিয়া যোৰহাট অলপ আপোনালোকক যোৰহাট টাউনখন অলপ দেখাব চেষ্টা কৰোঁ। লগতে যোৰহাটৰ পৰা মাজুলীলৈনো কেনেকৈ আহে সেইখিনি অলপ দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পিছত আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। আৰু যোৰহাটততো আৰু চাবলগীয়া বহুতে জেগা আছে, কিন্তু দেখুওৱা নহ'ল। কৰোণা ছিজনত দেখুওৱাটো সম্ভৱ নহয়। পিছত আপোনালোকক দেখাব চেষ্টা কৰিম যোৰহাটতো কি চাবলগীয়া জেগা আছে। এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। এতিয়ালৈ বাই বাই। ভিডিঅ' কৰি আছিলোঁ, চাউণ্ডটোৱে নোলালে। কি যে হ'ব।